পি এফে আজিৰ দিনত এটা ডাষ্টবিনৰ দৰে এটা ৰূপ লৈছে আৰু সেই ডাষ্টবিনটো যোৱাকালিও কৈছোঁ মই বি পি এফে এটা ডাষ্টবিনৰ এটা দল গতিকে এই দলত যি ব্যক্তিসকলে সাম্প্ৰদায়িক ভাল পায় আৰু যি ব্যক্তিসকলে একতাবাদীটো ভাল পায় দুৰ্নীতিটো ভাল পায় বিশেষ কৰি জাতীয়তাবাদী যিবিলাকে দল আছে তেখেতসকলে যেহেতু আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ চিন্তাধাৰাৰে সকলোকে লৈ চলা যি আমাৰ চৰকাৰ সবকা সাথ সবকা বিকাশ সেই মন্ত্ৰটো সকলোৱে ভাল নাপায় গতিকে তেখেতসকলে আৱেগেৰে বহুত বস্তু ডাষ্টবিনত পেলাইছে আৰু অনাগত সময়ত চাব আমাৰ এই মচলপুৰ অঞ্চল বুলি নহয় বৃহত্তৰ বিটিআৰত বি পি এফ শূন্য হ'বলৈ গৈ আছে ইয়াৰ পৰিমাণ আমি অলৰেডি পাইছোঁ কাৰণ আমাৰ যি যুঁজ আছিলে সেইটো কোনোবা দলৰ লগত যুঁজ নাছিলে আমাৰ যুঁজ আছিলে যে বিগত 10 বছৰ ধৰি যি ধৰণৰে এই অঞ্চলত আমাৰ এই ৰাইজে বাসিন্দাসকল বাস কৰি আছিলে এটা সাম্প্ৰদায়িক এটা চিন্তাৰে এটা ৰাজনৈতিক দলৰ লগত আমি সেই পৰিৱেশটো আমি পাইছিলোঁ গতিকে আমাৰ যুঁজটো আছিলে সাম্প্ৰদায়িকতা লোৱা যি ৰাজনৈতিক দল আৰু আমি সকলোকে মিলি লৈ যোৱা এটা দলৰ লগত যেনেকুৱা আমি এটা অবড়ো সংগঠনক আমি শেষ কৰি পেলাই ইয়াত নতুন এটা ব্যৱস্থাৰে নতুন ৰাজনৈতিক এটা ৰূপ দিয়াৰ কাৰণে চেষ্টা আছিলে ইয়াত আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি হাজাৰ হাজাৰ কোটি আমি ইয়াতে ধন্যবাদ জ্ঞাপন কৰিম কাৰণ তেখেতৰ চিন্তাধাৰাৰে আমাৰ যে এই বৃহত্তৰ বড়ো অঞ্চলৰ পৰা তেখেতে আমাৰ বড়ো এজন কেণ্ডিডেট আজি জয়যুক্ত কৰি আমাৰ বড়োৰ যি সন্মান তেখেতে ৰাখিলে আমি তেখেতক হাজাৰ হাজাৰ কৰোৰ আমি ধন্যবাদ দিম আমি ইয়াত বি টি চিত সৰু এটা কাউন্সিল আপোনালোকে চালে গম পাব বৃহত্তৰ আমাৰ এন ডি এ যে আমাৰ বিজেপি লিডিং এটা এন ডি এ যি গোট আছে সেই গোটত ভাৰতত সকলো টিম ইয়াত অলৰেডি চামিল হৈছে যাৰ কাৰণে আজি আকৌ আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আকৌ এবাৰ প্ৰধানমন্ত্ৰী হৈছে আৰু তেখেতৰ এটাই মন্ত্ৰ সবকা সাথ সবকা বিকাশ আৰু এন ডি এৰ এনেকুৱা এটা দল এনেকৈ এটা গোট যোনটো গোট সকলো সুখ দুখ যিকোনো সময়তে তেখেতসকলে এক হৈ পেলাই কাম কৰে ইয়াৰ প্ৰমাণ আগৰ পৰাই তেখেতসকলে দি আহিছে এইবাৰো বি টি চি যি আমাৰ নিৰ্বাচন হ'বলৈ গৈ আছে ইয়াত আমাৰ বিজেপি আৰু ইউ পি পেলৰ আৰু এ জি পিৰ যে আমাৰ মিত্ৰ জোঁট এন ডি এটোৱে গোটত থাকিব আৰু অলৰেডি ইয়াৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক বহুতবাৰ কৈছে যে আগন্তুক 25 বছৰলৈ আমাৰ বি টি আৰ অঞ্চলত যে আমাৰ মিত্ৰতা আছে এ জি পি আৰু বিজেপি আৰু ইউ পি পেলৰ এইটো থাকিব বুলি তেখেতে কৈছে আৰু আমি বৰ উদ্যমেৰে আমাৰ বিজেপিৰ ৱাৰ্কাৰসকল আমাৰ ইউ পি পেলৰ ৱাৰ্কাৰসকল আমাৰ এ জি পিৰ ৱাৰ্কাৰসকলে অহা বি টি চি ইলেকশ্যনত বি পি এফক শূন্য কৰাৰ কাৰণে সকলোৱে আজিৰ পৰা কাম শুৰু কৰিছে আৰু